বিগত 17 বছৰ আমি গোটেই বিপিএৰবাসী জানো যে ইয়াত বিপিএফ দলে শাসন কৰিছিল। আমি আদিবাসী ৰাইজ হিচাপে বা বড়ো ৰাইজ হিচাপে সান্তালী ৰাইজ হিচাপে যিমান আছো সকলোৱে 17 বছৰত বা তিনিটা দিন গ'ল মানে তিনিটা টাইম হৈছিল যেনেকৈ 15 বছৰ ইহঁতে শাসন কৰিছিল আৰু লগতে ইণ্টাৰিম 2 বছৰ টোটাল 17 বছৰ ইহঁতে শাসন কৰিছিল আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠী ইহঁতক সমৰ্থন কৰিছিল যে আপোনালোকে আমাক চলাওক, এটা ভাল দিন আনক, এটা ভাল সংস্থাপন দিয়ক। কিন্তু আজি দুখ লগা কথা যে আদিবাসী ৰাইজে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা ওদালগুৰিলৈকে আদিবাসী ৰাইজে আজি এক টুকুৰা মাটিৰ কাৰণে কান্দি আছে, সিহঁতৰ সংস্থাপনৰ কান্দি আছে, শিক্ষা দীক্ষাৰ কাৰণে কান্দি আছে। প্ৰত্যেকটো বিভাগতে বঞ্চিত হৈছে আমাৰ আদিবাসী ৰাইজ। সেইকাৰণে দুখিত হৈছে আমাৰ লংচঙৰ বাসিন্দাহঁতে। আৰু আজি ৰাইজ হাজাৰ হাজাৰ ৰাইজ আজি more than 500 পিপল ওলাই আহিছে এটাই স্বাৰ্থ লৈ কিনে যে পৰিৱৰ্তন তেখেতক লাগে আৰু সিহঁতৰ গৃহ বিশ্বাস আছে আমাৰ ইউপিপিএল দলৰ লগত। আজি আপোনালোকে নিশ্চয় চাব পাৰিছে যে গোটেই গাঁও ওলাই আহিছে কিয়ৰ কাৰণে, এটাই স্বাৰ্থ লৈ আহিছে যে আমাক পৰিৱৰ্তন লাগে, আমাক ৰাস্তা ঘাটৰ পৰা খোৱা পানীৰ পৰা। আপোনালোকে নিজেই জানে কোকৰাঝাৰ আৰু লংচুং কিমান দূৰৰ ডিষ্টেঞ্চ আছে বা চৰপাৰা ইমান ওচৰত থকাৰ স্বত্তেও ইয়াত না ৰাস্তা ঘাট ঠিক আছে, না দলঙৰ ঠিক আছে, না হেল্থ চেণ্টাৰে ঠিক আছে, ইয়াত শিক্ষা বিভাগে নাই, স্কুল নাই। তো ইয়াৰ মানে সিহঁতে দুখত ৰখি আছিল, অন্তৰত দবাই থৈছিল, কিন্তু আজি অন্তৰ ফুটি আহিছে আৰু আমাৰ আগতে দুখ কৰি আছে যে আমাক এটা পৰিৱৰ্তন লাগে। আৰু পৰিৱৰ্তন ক্ষেত্ৰত আজি হাজাৰ হাজাৰ মানুহ লংচঙৰ আদিবাসী ৰাইজ নেপালী হওক বড়ো হওক ওলাই আহি কিনে আমাৰ ইউপিপিএল দলত যোগদান কৰি আছে। আমি নিশ্চিত হৈ গৈছোঁ যে আমাৰ লংচং বাহিনী যিমান আদিবাসী ৰাইজ আছে বা আমাৰ বড়ো ৰাইজ আছে সিহঁতে নিশ্চয় আমাৰ ট্ৰেক্টৰ চুটিত ভোট দিব আৰু আমাক জয় কৰাব। আর আমার বুদ্ধদেব আর আমার রঞ্জিত বসুমতারী দেখতে জয় করাবো বলে আমার আশা আছে। আর আমি নিশ্চিত হয়ে গেছি আমার ইউপিপিএল দলে সরকার গঠন করবই আর আমার প্রমোদ বড়াই চিফ হবই। আপনাদের রক্ষি থাকো 12 তারিখলৈকে আপনাদের নিশ্চয় ফলাফলটা পাবো। আরে 17 বছর সরকার তো আমার হাগরামাই চলাইছিল হয় কি নয়, কিন্তু 17 বছর হাগরামা সরকারিয়ে বিপিএফ দলে আমার আদিবাসী রাইজর কানে একই করি দিয়ে না মাটি পাট্টার কথাই পাতিছে না কিবাই দিছে। সব প্রত্যেকজন ব্যক্তি গম পাই এইটো এটা ইহঁতে এডভাইসারি বোর্ডে বনাই দিয়ে। যদি এডভাইসারি বোর্ড আসিল যদি ইহঁতে মাটি পাট্টা দিয়া নামত একো কৰি দিয়া নাই। আমি গম পাওঁ কিছুমান জায়গাত বলে ডুপ্লিকেট সার্টিফিকেটও দিছে চিৰাং ডিস্ট্রিক্ট। কিন্তু আমি জানো লংচঙত ইমান ভিতৰ অঞ্চলত বহুত কেইটা এটা প্ৰব্লেম আছে। মাটি থকা সমস্যা হয়, তাৰ লগত মানুহৰ জীয়া থাকিবৰ কাৰণে ডাঙৰ এটা সমস্যা, যেনেকৈ হেল্থৰ সমস্যা, হস্পিটেল নাই। এইটো যদি কোনোবা বেমাৰী হৈ যায় ইয়াৰ পৰা কোকৰাঝাৰ লৈ যাওঁতে মানুহ মৰি থাকিব হয় কি নহয়। তো হাগ্ৰামা ডাঙৰীয়া ক'লে কি হ'ব যে ইউপিপিএল চৰকাৰে আহি বোলে আমাৰ আদিবাসী ৰাইজক খেদিব। কোনটো এংগেলত তেখেতে কৈ আছে যে আমাৰ ইউপিপিএল চৰকাৰে আহিলে খেদিব। আমি জানো যে ইউপিপিএল দলত আমাৰ নিচিনা এটা ল'ৰাক সুবিধা দিছে প্ৰমোদ বড়াই। আমি জানো বিগত 17 বছৰত এটাও উৰাও জনগোষ্ঠীৰ পৰা কেন্দ্ৰীয় সমিতিত না সম্পাদকে আছিল, না উপ সভাপতি আছিল, না কোনোবা এটা মেম্বাৰী আছিল। কিন্তু আজি আমি গম পাইছোঁ আমাৰ আদিবাসী সান্তালৰ পৰা মোটামুটি 15জন চেণ্ট্ৰেল কমিটি মেম্বাৰ হিচাপে দিয়া হৈছে আৰু মাইনৰিটিৰ পৰা 5জন কেণ্ডিডেট দিছে, নেপালৰ পৰা 2জন কেণ্ডিডেট দিছে, ইভান বেংগলৰ পৰা কেণ্ডিডেট দিছে। আৰু তেখেতে এটা প্ৰমিছ কৰিছে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে এটা উন্নতি কৰাৰ কাৰণে বোৰ্ড বনাই যাব, ডেভেলপমেণ্ট বোৰ্ড বনাই যাব বুলি তেখেতে ঘোষণা কৰি আছে। আৰু প্ৰত্যেকটো গণসভাতে আমাৰ প্ৰমোদ ছাৰে কৈয়ে আছে যে তেখেতৰ চৰকাৰ হোৱাৰ লগে লগে উইদিন 6 মাহৰ ভিতৰতে লাইন পাট্টা ইস্যুটো তেখেতে সলভ কৰিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীক লাইন পাট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰ কাৰণে এটা এডভাইচাৰী বোৰ্ড বনা হ'ব বুলি আমাৰ ইস্তিহাৰত ক্লিয়াৰলি লিখা আছে লাইন পলিচিৰ বিষয় লৈ কিনে। আৰু তেখেতে গম পায় আমাৰ অকল লংচুং বুলি নহয় গোটেই বিটিচি অঞ্চলৰ লাইনৰ এটা খুব ডাঙৰ এটা ইস্যু হৈ আছে। আৰু এইটো যদি আমি সলভ নকৰোঁ তেনেহ'লে আমাৰ বিটিচিত আকৌ এবাৰ মানে চিন্তা ধাৰণাটো কৰিব লগা হ'ব। সেইকাৰণে তেখেতে গম পায় আছে বিটিআৰ বাসিন্দা তেখেতে গম পায় যে আমাৰ ইয়াত চবতকৈ ডাঙৰ এটা সমস্যা হৈছে লাইন পাট্টা লৈ। সেইকাৰণে আমি ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ আদিবাসী ৰাইজক অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা আপোনালোকৰ দ্বাৰাই যে আপোনালোকে ভয় কৰিব নালাগে। ইউপিপিএল চৰকাৰ সমূহ জাতিক লৈ কিনে আজি পৰিৱৰ্তনৰ যাত্ৰাত ওলাই আছে। সেইকাৰণে মোৰ নিচিনা এজন ল'ৰা, আমাৰ নিচিনা ল'ৰা আজি ওলাই আছোঁ এটাই স্বাৰ্থ লৈ কিনে যে আমাক পৰিৱৰ্তন লাগে, এটা ভাল চৰকাৰ লাগে, এটা নিকা চৰকাৰ লাগে, যাতে আমাৰ ৰাইজে উন্নতি পথত আগুৱাই যাব পাৰে। এইটো কৈ কিনে মোৰ বক্তব্য ইয়াতে